আজিৰ এই ভিডিঅ'টোত 2024 বৰ্ষত শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ অধীনত জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিব বিচৰা কেণ্ডিডেটসকলৰ বাবে ইংলিছৰ ডিটাৰমিনাৰ্ছৰ পৰা কেইটামান ইম্পৰ্টেণ্ট প্ৰশ্ন আলোচনা কৰা হৈছে। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। প্ৰথম প্ৰশ্নটো হৈছে হি ডাজ নট ট্ৰাষ্ট ডেছ ফ্ৰেণ্ডছ হি হেজ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফিউ, বি নম্বৰত আছে এ ফিউ, চি নম্বৰত আছে দ্য ফিউ আৰু ডি নম্বৰত আছে নান অফ দ্য এবভ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, দ্য ফিউ, অৰ্থাৎ হি ডাজ নট ট্ৰাষ্ট দ্য ফিউ ফ্ৰেণ্ডছ হি হেজ। নেক্সট প্ৰশ্নটো হৈছে আই কেন নট গিভ ইউ ডেছ মানি। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এনি, বি নম্বৰত আছে ছাম, চি নম্বৰত আছে এ লিটিল আৰু ডি নম্বৰত আছে নান। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, এনি, অৰ্থাৎ আই কেন নট গিভ ইউ এনি মানি। নেক্সট প্ৰশ্নটো হৈছে ডেছ মুন হেজ ন' লাইট অফ ইটছ অ'ন। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এ, বি নম্বৰত আছে এন, চি নম্বৰত আছে দ্য আৰু ডি নম্বৰত আছে নান। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, দ্য, অৰ্থাৎ দ্য মুন হেজ ন' লাইট অফ ইটছ অ'ন। নেক্সট প্ৰশ্নটো হৈছে মেনি পিপল ৱেৰ ইনভাইটেড বাট অনলি ডেছ টাৰ্ণড আপ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফিউ, বি নম্বৰত আছে এ ফিউ, চি নম্বৰত আছে দ্য ফিউ আৰু ডি নম্বৰত আছে ফিউৱাৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, এ ফিউ, অৰ্থাৎ মেনি পিপল ৱেৰ ইনভাইটেড বাট অনলি এ ফিউ টাৰ্ণড আপ। নেক্সট প্ৰশ্নটো হৈছে মাই ফাদাৰ ইজ ডেছ টিচাৰ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে দ্য, বি নম্বৰত আছে এন, চি নম্বৰত আছে এ আৰু ডি নম্বৰত আছে ডেট। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, এ, অৰ্থাৎ মাই ফাদাৰ ইজ এ টিচাৰ। নেক্সট প্ৰশ্নটো হৈছে শ্বি হেজ ডেছ ৰাইট টু আস্ক ইউ দিছ কুৱেশ্যনছ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ছাম, বি নম্বৰত আছে এনি, চি নম্বৰত আছে ইটছ আৰু ডি নম্বৰত আছে এভৰি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, এভৰি, অৰ্থাৎ শ্বি হেজ এভৰি ৰাইট টু আস্ক ইউ দিছ কুৱেশ্যনছ। নেক্সট প্ৰশ্নটো হৈছে ডেছ নলেজ ইজ এ ডেঞ্জাৰাছ থিং। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফিউ, বি নম্বৰত আছে লিটল, চি নম্বৰত আছে এ লিটল আৰু ডি নম্বৰত আছে দ্য লিটল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, এ লিটল, অৰ্থাৎ এ লিটল নলেজ ইজ এ ডেঞ্জাৰাছ থিং। নেক্সট প্ৰশ্নটো হৈছে ডেছ টাইম ইজ ৰিকুৱাৰ্ড টু লাৰ্ণ এ নিউ লেংগুৱেজ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে মাছ, বি নম্বৰত আছে মেনি, চি নম্বৰত আছে ফিউ আৰু ডি নম্বৰত আছে মোৰ। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ, মাছ, অৰ্থাৎ মাছ টাইম ইজ ৰিকুৱাৰ্ড টু লাৰ্ণ এ নিউ লেংগুৱেজ। নেক্সট প্ৰশ্নটো হৈছে দিছ ইজ ডেছ ইউনিভাৰ্চিটি হুৱেৰ মাই ব্ৰাদাৰ ষ্টাডিজ। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে এ, বি নম্বৰত আছে এন, চি নম্বৰত আছে দ্য আৰু ডি নম্বৰত আছে এনি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি, দ্য, অৰ্থাৎ দিছ ইজ দ্য ইউনিভাৰ্চিটি হুৱেৰ মাই ব্ৰাদাৰ ষ্টাডিজ। নেক্সট প্ৰশ্নটো হৈছে ডেছ অফ দ্য এপলছ ৱেৰ ৰোটেন। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে মোৰ, বি নম্বৰত আছে এনি, চি নম্বৰত আছে মাছ আৰু ডি নম্বৰত আছে মেনি। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি, মেনি, অৰ্থাৎ মেনি অফ দ্য এপলছ ৱেৰ ৰোটেন। নেক্সট প্ৰশ্নটো হৈছে আই ৰোট টু অল মাই ফ্ৰেণ্ডছ বাট অনলি ডেছ অফ দেম ৰিপ্লাইড। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফিউ, বি নম্বৰত আছে এ ফিউ, চি নম্বৰত আছে দ্য ফিউ আৰু ডি নম্বৰত আছে এ লিটল। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি, এ ফিউ, অৰ্থাৎ আই ৰোট টু অল মাই ফ্ৰেণ্ডছ বাট অনলি এ ফিউ অফ দেম ৰিপ্লাইড। নেক্সট প্ৰশ্নটো হৈছে প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক। ইয়াত চাৰিটা অপশ্যন আছে। এ নম্বৰত আছে ফিউ, বি নম্বৰত আছে লিটল,
চি নম্বৰত আছে দ্য আৰু ডি নম্বৰত আছে সাম এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন ডি সাম অৰ্থাৎ প্লিজ গিভ মি সাম টাইম টু ফিনিশ দ্য ৱৰ্ক নেক্সট প্ৰশ্নটো হৈছে কেন ইউ লেণ্ড মি ডেছ বুকছ ইয়াত চাৰিটা অপশ্যন আছে এ নম্বৰত আছে ফিউ বি নম্বৰত আছে এ ফিউ চি নম্বৰত আছে লিটল আৰু ডি নম্বৰত আছে এ লিটল এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনসাৰটো হৈছে অপশ্যন বি এ ফিউ অৰ্থাৎ কেন ইউ লেণ্ড মি এ ফিউ বুকছ বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব